গুড মৰ্ণিং জনাইছোঁ সকলোকে আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই শুই উঠিয়ে অলপমান ফ্ৰেছ হৈ ল'লোঁ, তাৰপিছত দেখিলোঁ বতৰটো অলপমান গোমা গোমা। বতৰটো ভাল নহয়, বৰষুণ দিব চাগে। ৰাতিপুৱা একাপ গাখীৰ চাহ আৰু জিলাপি, তাৰপিছত লেপটপটো খুলি ল'লোঁ কাম এটা কৰোঁ বুলি। দেখিছে আপোনালোকে লেপটপটো ডেমেজ হ'ল একচুৱেলি, হোৱাইট লাইন কিছুমান পৰি আছে, তাৰ মাজে মাজে অকণমান জুম আউট জুম ইন কৰি পিনে চলাব লাগে আৰু কামকেইটা। লাহেকৈ অলপমান কাম কৰিব চেষ্টা কৰিলোঁ। ওচৰতে বেডৰ কাষতে এখন বৰ্ড লগাই লৈছোঁ যাতে মোবাইল চাৰ্জ দিবলৈ সুবিধা হয় আৰু বাকী ওচৰতে বস্তুবিলাক আছেই। তেনেকৈ লগাই লৈছোঁ আৰু চাবলৈ বেয়াই লাগে, লেপটপটো বাৰে বাৰে স্ক্ৰেচ বহি গ'ল, ডেমেজ হ'ল একচুৱেলি মনিটৰখন। তাৰপিছত এইটো ডিজাইন কৰিলোঁ, আপোনালোকে দেখি পাইছে। আপোনালোকৰ যদি কিবা গ্ৰাফিক ডিজাইনৰ কাম থাকে তেনেহ'লে মোৰ সৈতে কণ্টেক্ট নিশ্চয় কৰিব। সকলো ধৰণৰ গ্ৰাফিক্স কাম মই কৰোঁ। আৰু ৰাতিপুৱাৰ ব্ৰইলাৰ মাংস বনি থকা হৈছে এতিয়া। তাৰপিছত ধুনীয়াকৈ এথালি ভাত লৈ মাংসৰ সৈতে খালোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে নিউৰ দা চাইনিং অফ।